গুৱাহাটীৰ অভিজাত মলত অনাঅসমীয়া ব্যৱসায়ীৰ গুণ্ডামি বিহুৰ বতৰত বিহুগীত গোৱাৰ বাবে জঁপিয়াই পৰিল কলা কুশলীৰ ওপৰত বিহুগীত বন্ধ নকৰাৰ বাবে শব্দযন্ত্ৰিক আক্ৰমণ গুৱাহাটীৰ অভিজাত শ্বপিং মল ৰুদ্ৰাক্ষত এটা জনপ্ৰিয় FM ৰেডিঅ' চেনেলে আয়োজন কৰিছিল প্ৰাক বিহুৰ আড্ডা ৰাজ্যৰ বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিছিল অনুষ্ঠানটোত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পী সুৰেখা চেত্ৰীয়ে সেইটোৱে সহ্য নহল এইজন অনাঅসমীয়া ব্যৱসায়ীৰ বাপতি সাহোন বিহুগীত শুনি অতিষ্ঠ হৈ এইজন মহাশয়ে কৰিলে চৰম অসভ্যালি বিহুগীত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াতে ক্ষান্ত নাথাকি শাৰীৰিকভাৱে অপদস্থ কৰিলে অনুষ্ঠানটোৰ শব্দযন্ত্ৰী কাজিয়াত লিপ্ত হল শিল্পীসকলৰ সৈতে মই গীত পৰিৱেশন কৰি আছিলো ৰিটেইলাৰ এজনে আহি অনাঅসমীয়া এজন আহি তেওঁ আহি ডাইৰেক্ট আমাৰ সাউণ্ডৰ অপাৰেটৰজনক গলত ধৰিছে আৰু সাউণ্ড একেবাৰে বন্ধ কৰি দিছে ভাঙি দিম বুলি কৈছে ব্যৱহাৰটো বেয়া আছিলে তেওঁ এজন অনাঅসমীয়াই এইটো কৰিবৰ অধিকাৰ তেওঁ নাই বুলি ভাবো আৰু যেহেতু সকলোৰে সুবিধা থাকে গতিকে কাৰোবাৰ যদি অসুবিধা হৈছে কাৰোবাৰ যদি শুনাত প্ৰব্লেম হৈছে বেয়া পাইছে তেওঁ চিধা ওলাই গ'লে হ'ল আমাৰতো অসুবিধা নহয় কৈছে যে ইয়াত আমি ইয়াত বিহু সাউণ্ড বহুত বেছি হৈছে সাউণ্ড বন্ধ কৰিব লাগে বিহু গোৱা ইয়াত বন্ধ কৰিব লাগে গতিকে আমি সেইটো আমি প্ৰটেষ্ট কৰিছো এই নিউজটোৰ জৰিয়তে আমি অসমবাসী ৰাইজক আহ্বান কৰো যাতে ইয়াৰ উচিত এটা অসমবাসী ৰাইজে সিদ্ধান্ত লয় আৰু এই বস্তুটো যাতে দুনাই আৰু কতো নহয় অৱশ্যে শিল্পীসকলে উভতি ধৰাত পৰৱৰ্তী সময়ত অসমতে থাকি অসমীয়াৰ বাপতি সাহোন বিহু বন্ধ কৰিবলৈ উদ্ভণ্ডালি কৰা ব্যৱসায়ীজনে ক্ষমা খুজিলে উপস্থিত সকলোকে কিন্তু বিহুৰ প্ৰাক্ষণত এজন অনাঅসমীয়া ব্যৱসায়ীয়ে বিহুগীত বন্ধ কৰিবলৈ দাবী কৰি শব্দযন্ত্ৰীক প্ৰহাৰ কৰা ঘটনাই প্ৰাসংগিক কৰি তুলিছে এটাই প্ৰশ্ন ভূপেন দাই কোৱাৰ দৰেই সঁচাকৈয়ে অসমতে ভগনীয়া হোৱাৰ দিশে নেকি অসমীয়া বিৰিঞ্চি কুমাৰ ডেকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট